হেল্ল' বন্ধুসকল, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই গাড়ী চলাই গৈ আছোঁ। আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সকলোৱে সম্পূৰ্ণকৈ চাব দেই। ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আচলতে ৰেণু হৈছে কি, মই ডক্টৰ মাতিব লাগিব যেন পাইছোঁ। ৰেণু, তোমাৰ হৈছে কি? অথনি আবুল ডাবুল বকিলা আৰু এতিয়াও আবুল ডাবুল। তুমি পাগলী হৈছা নেকি? ৰেণু, বন্ধ কৰা। তোমাক এইখন ঘৰৰ পৰা ওলাবলৈ মই কিন্তু মজবুৰ হ'ম। তুমি মোৰ লগত লাগি আঁতৰি যোৱা এতিয়া মোৰ সন্মুখৰ পৰা। মোক অলপ অকলে বহি শান্তিত থাকিব দিয়া। আমাৰ পৰিয়ালক জধামূৰ্খ বুলি নকবা। মই তোমাক কিন্তু ধীৰে জিতি কৈ পাম। এইটোকে ক'বলৈ ওলাইছো। আজি তোৰ শব্দ ক'ৰ পৰা ওলালে ৰেণু? আজি বিয়া পতা আমাৰ 6 মাহ হৈ গ'ল, কিন্তু আজিলৈকে তোৰ শব্দ এটা তুমি নাই কোৱা মোক। কিন্তু কি হৈছে? বন্ধ কৰা। আমাৰ মায়ে তোমাক একো কৰা নাই। এইখন ঘৰ মোৰ আৰু দেউতা আৰু তোমাৰো অধিকাৰ আছে, কিন্তু এইখন ঘৰৰ পৰা ওলাই যোৱা শব্দটো এইখন ঘৰত কেৱল দেউতাহে আছে। ৰেণুৰ উৎপাত দিনে দিনে বাঢ়িছে। মা, কালিৰ পৰা আজি এমাহৰ পৰা মোৰ লগত কেৱল লাগি আছে বোৱাৰী। কি মা? সঁচাকে? এইকেইদিন ময়ো ৰেণুক চাই আছো, কিন্তু মই আজি মাৰ ওপৰত হাত উঠাইছে। ৰেণু, কাজিয়া লাগিব মা। আজি তাই এইখন ঘৰৰ পৰা উলিয়াই দিম। তাইক তোমাৰ ওপৰত হাত উঠাইছে। আজিলৈকে তোমাক আমি আঙুলিয়াই কথা কৈ পোৱা নাই, আৰু মই তাইৰ লগত কাজিয়া লাগিবই লাগিব, কাৰণ এইকেইদিন তাইও মোক বেয়া ব্যৱহাৰ কৰি আছে আৰু তোমাৰ কথাও ধেৰ চিঠি কৈ আছে। নাটক বন্ধ কৰা ৰেণু। তুমি মাৰ ওপৰত হাত উঠাইছা আজি। বোৱাৰী, মিছা কথা নকবা। এতিয়া তুমি মোক হাত উঠোৱা নাছিলা কিটচেনত। বন্ধ কৰ ৰেণু। তই মই মতা নাই, প্ৰথমে তুমি মাতিছা ৰেণু। নাটক বন্ধ কৰ বুলি কৈছো। মাছ বেপাৰী জীয়ৰী হৈ ইমান দম, এটা চৰকাৰী পূজাৰ ঘৰত থকা ছোৱালী আজি ইমান দম। মোৰ একো হোৱা নাই, হৈছেতো তোমাৰ কিবা এটা। আৰু ৰেণু, মই কিন্তু মিছা কথা কোৱা নাই। তুমি মোৰ ওপৰত হাত উঠাইছিলা। যা, এইখন ঘৰৰ পৰা আজি তই ওলাই যা ৰেণু। কি কৈছো ভালৰ কাৰণে কৈছো। এইখন ঘৰৰ পৰা ওলাই যোৱাটোৱে উচিত হ'ব। ওলাই যোৱা বুলি কৈছো ৰেণু। আৰু কাইলৈ মই ডিভোৰ্চ পেপাৰ আনি আছো, আৰু তুমি আজি ওলাই যোৱাটো আজিয়ে যোৱা। কাইলৈ তোমাৰ ঘৰলৈ মই গৈ আছো, আৰু তোমাৰ দেউতাক যিটো মই ঘৰ দিছিলো সেইটো ঘৰো কাইলৈ মই ঘূৰাই ল'ম।